নমস্কাৰ সকলোলৈকে মোৰ চেনেল প্লাবিতা শইকীয়ালৈ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ এইটো প্ৰথম ব্লগ হয় মোৰ চেনেলৰ। তো এতিয়া মই কলেজলৈ ৰেডি হৈছোঁ। তো মই এনেদৰেই আৰম্ভ কৰিব বিচাৰিছোঁ। মই এতিয়া কলেজ যাম। আজি দিনটোৰ কি হয়, কি কৰোঁ, ক'ত যাওঁ, সকলোবোৰ দেখাবলৈ চেষ্টা কৰিম। তো চাই থাকক। এয়া মই কলেজলৈ ৰেডি হৈ গ'লোঁ এতিয়া। তাৰপিছতে মই লগৰ এজনীক ফাৰ্ষ্টে লগ কৰি পেলাই তাইৰ লগত মই একেলগে কলেজলৈ যাম। তো ভিডিঅ'টো চাই থাকক। আজি ইমান বেছি ৰ'দ আৰু গৰম, তো ঘৰৰ পৰা ওলাবৰ বাবে কেইবাবাৰো ভাবিবলগীয়া হৈছে। তথাপিতো যাব লাগিব কলেজ। সেয়া কলেজ আমি পাম আৰু ইয়াৰ লগত মোৰ প্ৰিয়ংকা পাম আৰু সেয়া পালোঁ। এয়া আমি ক্লাছত সোমালোঁ। তো মেমে এটেণ্ডেঞ্চ দি থাকোঁতেই মই মনে মনে ভিডিঅ'টো বনালোঁ। অলপ চাম চাগে। লিটাৰেচি ছেক্ৰেটাৰী কিবা ক'বা মোৰ চেনেলটোৰ বিষয়ে? খাবান বাজি গৈছে চেনেলটো। ভাল লাগে। সাবস্ক্ৰাইব কৰিবা, লাইক কৰিবা, শ্বেয়াৰ কৰিবা। চাও তো দেখা দাঁত দেখা আজি অবিৰা চাহ নাই নেকি? মোকো দেখা ধুনীয়া লাগে। তা মাছৰ ফুল মই ইনচিউৰ তেওঁ ইনচুৰেঞ্চ কৰিছে। বেছি থাক পারে বিৰা বেছি থাক পাতি হ'ব নালাগে। মই আৰু ক্লাছ আছে এয়া দাড়ি চাৰি কাটি কি কৰিলে? কিয় কাটিলি কচোন বাৰু? চেলুৱা মোক এইটো কাটি দিব লাগিছিলে। ডাঙৰ লাগিছে। ডাঙৰ ল'ৰা বহুত ডাঙৰ ল'ৰা নিচিনা লাগিছে। এইটো কাটি দিবি। এইটো মই কম দেচোন। ইউটিউব চেনেল খোলা হৈ গ'ল। ভিডিঅ' নতুন কাৰণে আপলোড কৰিব আগতে ডান্স দিছিলে, এতিয়া মানে ভিডিঅ' এইবিলাক ব্লগ চলগ বিলাক দিব। তো তাইতো ভিউৱাৰ্ছ পাব নালাগে, একেবাৰে পাব নালাগে। পাগল কি ফটোৰ কথা কওঁ? সাবস্ক্ৰাইব নকৰিব, হ'ব দে একোৱে নকৰিব, নহ'লে বহুত পইচা পাব। আৰু আইফোন এটা কিনিব নহ'লে। কি ফটো আছে? যোৱা বছৰ স্কলাৰশ্বিপ পালে, লগতে কাপোৰ দিয়ে ন, আজিলৈকে নাই। পেণ্ডিং হ'ব দে। আৰু ভিডিঅ' কৰা নহ'ল। ক্লাছসমূহ আমি কৰি মেলি প্লেন কৰিলোঁ যে যিহেতু বহুত বেছি গৰম আছিলে, তো ভাবিলোঁ অলপ ওলাই কৰি যাওঁ। আমি গৈছিলোঁ চাপানালা চম্পাৱতী বুলি। সেইটো এটা পিকনিক স্পটো হয়। আমি তাত কি কৰিলোঁ, কি এনজয় কৰিলোঁ, তো ভিডিঅ'টো আগতে চাই থাকক। চালোহি পাই কৰি পেলাই এয়া আমাৰ গলি। ভৰি কাটিলে মুনু ডক্টৰ ইলাজ কৰিলে। মুনু আয়ুৰ্বেদিক।
দিবৰ কাৰণে এটা আমি প্ৰায় এঘণ্টামান থাকিলোঁ থাকি কৰি পেলাই এতিয়া আমি যাবলৈ ওলালোঁ কেনেকুৱা লাগিল কেনেকুৱা লাগিল একদম জুই বে ভালে লাগিলে কিন্তু আৰু অলপ কিন্তু আৰু কি কৰিম ভৰি চৰি কাটি গ'ল বিকি আঁঠু দেখিছ নাই বিখ্যাতটো কি হ'ল পুৰা চালে লাগিছে তাৰ পৰা ওলাই আহি বাটতে মাছ 20 টকা দেখিলোঁ তাকো সৰু সৰু মাছ তো পাবলৈ বহুত দিগদাৰ তো চবেই কিনিলোঁ চব ৰামধেনু ওলাইছে এতিয়া আমি এখন হোটেলত সোমাওঁ বোলো চাহ বা ঠাণ্ডা কিবা খাই লওঁ কাৰণ আমাৰ ভোকো লাগিছে কলেজৰ পৰা বাহিৰে বাহিৰে অহাৰ দৰে হ'ল তো সেইকাৰণে খাই কৰি পেলাই সকলো ঘৰা ঘৰি আমাৰ ঘৰ পালোঁ ঘৰ পাই কৰি ফ্ৰেছ হ'লোঁ ফ্ৰেছ হৈ কৰি পেলাই এতিয়া অলপ মানে বেছি ভাগৰ লাগিছে বহুত বেছি ভাগৰ লাগিছে কিন্তু অলপ কলেজৰ কাম দুটামান আছে মানে এছাইনমেণ্ট দুটা লিখিবলৈ আছে তো লিখি কৰি পেলাই জল্দি শুই দিম বহুত বেছি ভাগৰ লাগিছে তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব অ'কে বাই বাই